হেল্ল' ৱেলকাম টু মাই আৰ্মেন ব্লগ আকৌ এটা মিনি ব্লগ এটা আপোনালোকৰ আগত আৰু আজি হৈছে ফ্ৰাইডে 1 মাৰ্চ আমি দুয়ো গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ এওঁৰ মাহী জোৰডত থাকে আগতে দেখুৱাইছিলে আপোনালোকৰ ব্লগত আৰু মাহীহঁতৰ ঘৰত একচুৱেলি মা আছে আৰু মাক কিবা এটা বস্তু দিবৰ কাৰণে সেইকাৰণে আমি ওলাই আহিলোঁ আৰু লগতে ডিনাৰ কৰিও যাম আৰু খুব ভাল লাগে মাহীহঁতৰ ঘৰত আহি আৰু এয়া মাহীহঁতৰ বেলকনিখনৰ পৰা চিটি চেণ্টাৰ জোৰডৰ চিটি চেণ্টাৰ খুব ধুনীয়াকৈ দেখা পায় ফ্ৰণ্টটো আৰু ইয়াৰ ভিউটো খুব ধুনীয়া সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু বেলকনিখনত বহিও খুব ভাল লাগে সেইকাৰণে আৰু এতিয়া ভাত চাত খাই পেলাই আমি ওলাই যাম আৰু অলপ পিছতে আৰু অকণমান সময় মা আৰু মাহীৰ লগত অকণমান কথা চথা পাতিলোঁ কথা পতাৰ পিছত এয়া অলপ আমাৰ সিহঁতৰ বাইদেউজনীয়ে খুব ধুনীয়াকৈ বনাই থৈছে মাছৰ টেঙা কণীৰ দম বন্ধাকবি ভাজি আৰু কিবা আছিলে বেঙেনা ভৰ্তা তাৰপিছত খাই পেলাই ওলাই আহিলোঁ আৰু ব্লগটো যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই